নমস্কাৰ, আজি আমাৰ বিদ্যালয়ৰ পৰা বনভোজ খাবলৈ ওলাইছো আমি সকলোৱে এনেদৰে ঠেলাত। এয়া আমি এখন ঠেলাত বস্তুবিলাক সজাই পৰাই লৈছোঁ এনেদৰে। কিছুমান বস্তু আমি আগতীয়াকৈ ৰান্ধি লৈছোঁ, যিহেতু সৰু ল'ৰা ছোৱালী হয় তেওঁলোকৰ লগত এইখিনি ৰান্ধি বাঢ়ি থাকোঁতে আমাৰ যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব। গতিকে আগতীয়াকৈ কিছুমান বস্তু আমি ৰান্ধি বাঢ়ি লৈ গৈছোঁ। এনেদৰে ছাত্ৰ ছাত্ৰীসকলক শাৰী পাতি ফিল্ডৰ পৰা আমি লৈ গৈছোঁ এটা নিৰ্দিষ্ট স্থানলৈ। ঠাইটুকুৰা এখন পথাৰ আৰু ওচৰতে এখন সংৰক্ষিত বনাঞ্চল আছে। বনাঞ্চলৰ নাম হৈছে ডাঙৰি সংৰক্ষিত বনাঞ্চল। যথেষ্ট ডাঙৰ এখন বনাঞ্চল হয় আৰু কাষতে গাঁৱৰ মানুহৰ খেতি পথাৰ, আৰু আমি এই অৰণ্য আৰু পথাৰৰ মাজৰ মুকলি ঠাইখিনিতে এনেদৰে বনভোজ খাবলৈ সকলোৱে আহিছোঁ। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত আমাৰ বিদ্যালয়ৰ টিচিং ষ্টাফ আৰু লগতে অভিভাৱক অভিভাৱিকাসকল এনেদৰে আজিৰ দিনটোত গোট খাইছোঁ আমি। বৰ সুন্দৰ এটা পৰিৱেশ। ছাত্ৰ ছাত্ৰীসকলে এনেদৰে বহি গৈছে আৰু আমাৰ ছাৰ বাইদেউসকলে খাদ্যসমূহ বিতৰণ কৰি দিছে। ইয়াত আছে আজি ভাতৰ লগত মাছ আৰু মাংস দুয়োটাই আছে। সাধাৰণভাৱে বনোৱা হৈছে ল'ৰা ছোৱালীসকলৰ বাবে। জ্বলাৰ পৰিমাণ কম আছে। কাষতে আছে ডাঙৰি বনাঞ্চলখন। এয়া মাংস বিতৰণ চলি আছে। কপাহে আহিছে কেমেৰামেন। কেমেৰামেন কপা আহিছে? শ্বিলংগুৰি পাইছো আমি। শ্বিলংগুৰি পাই ইফালে মানে এইখন অৰণ্য আমাৰ মানে মাংস লাগিলে আৰু হেতাই দিয়াতে আছো। হেতাই দিব বাৰু। বহি যাওক। এয়া বাইদেউ পুৰা চিৰিয়াছলি বতাই আছে। নিজলে বতাইছে নি বাৰু? আচলতে নিজৰ ভাতটো থৈ লৈছো, লুকুৱাই লৈছো। ক'ব নোৱাৰি নহয়, আকৌ কমকেও কৰিব পাৰে ভাগত পাছত। মাজতে অকণমান জমনি। ইয়াত ঠেলাৱালা বাইদেউ আমাৰ চব্জি আনিছে হেনো, খালী ঠেলাত চব্জি। আৰু এইফালে আকৌ বিহু ওলাইছে আমাৰ। ৰুমি বাইদেউৰ বিহু ওলাইছে। নীলাকৈ আকাশত তৰাৰে ধেমালি চুই চাওঁ লাগে।